কবিতাৰ শিৰোনাম মা। কবি আবৃত্তি হিমাংশু ৰাজ। সংগীত ব্যৱস্থাপনা দীপৰাজ। মা, ক'ত আছা তুমি? আজি বৰকৈ মনত পৰিছে অ' মা। কিয় গুচি গলা এৰি মোক এই পৃথিৱীৰ মায়াজালতে? মই বৰ কষ্ট পাইছো অ' মা। সন্ধিয়া আকাশৰ তলত বহি নিৰলভাৱে চাই থাকো তৰাবোৰলৈ। তাত যে দেখো তোমাৰ সেই হাঁহি ভৰা মুখখনি। আজি বৰকৈ মনত পৰিছে অ' মা। তুমি যে মোক নিচুকনি গীত গাই শুৱাই দিছিলা। আমাৰে মইনা শুব, বাৰীতে বগৰী ৰুব। আজি কোনে শুৱাই দিব মা? নে মই এনেকৈ তিল তিলকৈ শেষ হৈ যাব লাগিব তোমাৰ অবিহনে মা?